हेलो फ्रेंड्स गुड मर्निंग मैं कविताई मोर यूट्यूब चेनेलर नतुन एटा भिडिओলৈ आपनालोक सकलोके स्वागतम जनाइছোঁ। आज भिडिओটো बनाम मैं केरला स्टाइलत सांबार रेसिपि। चाओकचोन मैं केनेदरे बनाओ। मैं सांबारखिनि बनाबर कारणे लैছোঁ गाजर, बीन्स, भेंडी, काचकल, रंगलाव, आलू, बीटरूट, बेंगेना और कोमोरा लगत बिलाही भेंडिও लैছোঁ। इतना मैं सकलोखिनि काटि रेडी कर लम। एया मैं सकलोखिनि काटि रेडी कर ललो। आटाइखिनि सब्जी मैं मीडियम साइजत काटि लैছোঁ। इतना मैं कुकारटुत मसुर दालि आगतीयाকৈ তিয়াই थৈ दिছিলোঁ। सेया इयात दी लैছোঁ और लगते दिছোঁ सब्जीखिनि काटि थोৱা। तार पाছত दिছোঁ इयात नरसिंह पात और दिছোঁ हालधि। এতিয়া আৰু অলপ ইয়াত পানী মিক্স কৰিম। সকলোখিনি এয়া মিক্স কৰি ললো আৰু দিছোঁ নিমখ প্ৰয়োজন অনুসৰি দিব। এতিয়া মই গেছটোত কুকাৰটো উঠাই দিলোঁ। এতিয়া মই দিম এটা হুইচেল অহালৈকে। सांबार सब्जीखिनि रेडी होৱাৰ আগত মই এয়া কেৰাহীত অলপ তেল ঢালি লৈছোঁ। তাত দিছোঁ কোলা সৰিয়হ আৰু নৰসিংহ পাত। तार पाছত दिम मैं पियाज और लगते मैं आगतीयाকৈ पिसि थोৱা নহৰুখিনি দি दिছোঁ। एया मैं सकलोखिनि मिक्स कर लैছোঁ। লগত দিছোঁ रेड चिली और 3টা শুকান জলকীয়া और दिছোঁ অলপমান হালধি পাউডাৰ। আটাইখিনি মই এতিয়া অলপ টাইম ভাজি ল'ম। গেছটো আপোনালোকে কমাই ৰাখিব আৰু দিছোঁ सांबार মছলা। এয়া আমাৰ মছলা ৰেডি হৈ গৈছে। एया मोर कुकारत सांबारखिनि रेडी हो গৈছে। এতিয়া तार লগত एड কৰি আগতীয়াকৈ भाजी थोৱা पियाज, নহৰু और जलकिया मसलाखिनि ইয়াত এতিয়া ঢালি দিম। এয়া মই আগতীয়াকৈ भाजी थोৱা पियाज और मसलाखिनि দি ললো ইয়াত। এটা সকলোখিনি মই মিক্স কৰি লৈছোঁ। গেছটো অন কৰি ললো। ইয়াত দিম আগতীয়াকৈ যেহেতু মই তেতেলী তিয়াই থৈছিলোঁ অলপমান, ইয়াত তেতেলী পানী দিছোঁ। নিদিলেও কোনো কথা নাই, বিলাহী যেহেতু অলপ টেঙা হয়ে। এতিয়া মই সকলোখিনি মিক্স কৰি দিম। লগত দিছোঁ ধনিয়া আৰু 2টা কেঁচা জলকীয়া। সকলোখিনি মিক্স কৰিবলৈ দি অলপ টাইম উতলিব দিব। এয়া কুকাৰটো সাফৰটো অলপ আপোনালোকে ওপৰত এনেদৰে ৰাখিব। আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।